ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অৱতল দাপনৰ ৰশ্মি চিত্ৰ কেনেকৈ অংকন কৰিব পাৰি ঠিক আছে আৰু এই ৰশ্মি চিত্ৰ অংকন কৰাৰ কাৰণে আমি কেইটামান নিয়ম জানিব লাগিব আৰু সেই নিয়ম কেইটা মই ইয়াতে আলোচনা কৰিম তোমালোকে সেই নিয়ম কেইটা ভালদৰে বুজি লবা তেতিয়া তোমালোকে যিকোনো ৰশ্মি চিত্ৰ সহজে আঁকিব পাৰিবা তো প্ৰথম নিয়মটো যে আমি ৰশ্মি চিত্ৰ আঁকোতে দুডাল ৰশ্মি লম অৰ্থাৎ আমি যিকোনো দুডাল ৰশ্মি ব্যৱহাৰ কৰিম এনেকে আমি দুডাল ৰশ্মি কি কৰিম ব্যৱহাৰ কৰিম যিকোনো দুডাল ৰশ্মিৰ সহায়ত আমি কি আঁকিব পাৰো এটা ৰশ্মি চিত্ৰ আঁকিব পাৰো দুই নম্বৰ নিয়ম মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি প্ৰতিফলনৰ পিছত সদায় মুখ্য ফোকাস এফৰ মাজেৰে যায় ঠিক আছে অৰ্থাৎ এইটো এটা অৱতল দাপন ইয়াতে কোৱা হৈছে যে মুখ্য অক্ষ এইডাল হল মুখ্য অক্ষ সিপি ডালক মই আগতে কৈছো যে মুখ্য অক্ষ বুলি কোৱা হয় এই অক্ষৰ সমান্তৰাল ৰশ্মি এনেকে যদি আমি সমান্তৰাল ৰশ্মি আঁকো সমান্তৰাল মানে ইয়াৰ পৰা যিমান দূৰত্বত থাকিব ৰেখাডাল ইয়াৰ পৰাও সিমানে দূৰত্বত থাকিব আৰু তোমালোকে এইবিলাক স্কেল ব্যৱহাৰ কৰিবা যেতিয়া তোমালোকে ছবিটো আঁকা তো এতিয়া কৈছে যে মুখ্য অক্ষৰ সমান্তৰাল আমি সমান্তৰালকে আঁকিলো ৰেখাডাল সমান্তৰাল ৰেখাডাল কি হয় প্ৰতিফলন অৰ্থাৎ এই আইনাখনত খুন্দা খোৱাৰ পিছত ইখন আইনাখনত খুন্দা খোৱাৰ পিছত কি হল এফৰ মাজেৰে গুচি গল অৰ্থাৎ ইটো হল আমাৰ প্ৰথম নিয়ম যে যিকোনো আমি মুখ্য অক্ষৰ সমান্তৰাল যদি লৈ যাও এনেকে ই সদায় কাৰ মাজেৰে যাব এফৰ মাজেৰে যাব আন এডাল যদি আমি নিও এনেকে ইডাল মুখ্য অক্ষৰ সমান্তৰাল ইও কাৰ মাজেৰে যাব এনেকে এফৰ মাজেৰে গুচি যাব এইফালৰ পৰা যদি আমি তলৰ পৰা যদি আমি এনেকে মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি টানো ই কাৰ মাজেৰে যাব এফৰ মাজেৰে যাব তো এইটো হল প্ৰথম নিয়ম যিকোনো তোমালোকে ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকে টানা কাৰ মাজেৰে যাব হি এফৰ মাজেৰে গুচি যাব দুই নম্বৰ নিয়ম হল এতিয়া আমি তিন নম্বৰ নিয়ম চাও যে মুখ্য ফোকাসৰ মাজেৰে যোৱা ৰশ্মি অৰ্থাৎ এফৰ মাজেৰে যোৱা ৰশ্মি প্ৰতিফলনৰ পিছত সদায় মুখ্য অক্ষৰ সমান্তৰালকৈ যায় ঠিক আছে অৰ্থাৎ এইটো হল মুখ্য ফোকাসৰ মাজেৰে যোৱা ৰশ্মি অৰ্থাৎ এফৰ মাজেৰে যোৱা ৰশ্মি প্ৰতিফলনৰ পিছত অৰ্থাৎ এখন আইনাত খুন্দা খাই ই সদায় মুখ্য অক্ষৰ সমান্তৰাল হৈ যাব ইয়াৰ ওলটা যদি এফৰ মাজেৰে যায় খুন্দা খোৱাৰ পিছত কি হ'ব মুখ্য অক্ষৰ সমান্তৰাল হৈ এনেকে গুচি আহিব যদি আমি এইফালৰ পৰা এডাল ৰশ্মি পাৰ কৰাও এফৰ মাজেৰে ইয়াতে প্ৰতিফলনৰ পিছত আইনাখনত খুন্দা খাই হি কি হ'ব মুখ্য অক্ষৰ এনেকে সমান্তৰাল হৈ গুচি আহিব এনেকে এফৰ মাজেৰে যোৱা যিকোনো ৰশ্মি প্ৰতিফলনৰ পিছত কি হ'ব মুখ্য অক্ষৰ সমান্তৰাল হৈ এনেকে গুচি আহিব অৰ্থাৎ এই যোনটো ছবি ইয়াৰ ওলটা হল এইটো অৰ্থাৎ এইটো মুখ্য অক্ষৰ সমান্তৰাল আছিল এফৰ মাজেৰে যায় এইবাৰ যদি এফৰ মাজেৰে যায় এই মুখ্য অক্ষৰ সমান্তৰাল হৈ এনেকে গুচি আহিব 4 ভাস্কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি প্ৰতিফলনৰ পিছত একে পথেৰে ঘূৰি আহে ঠিক আছে এইটো হল ভাস্কেন্দ্ৰ এই ভাস্কেন্দ্ৰৰ মাজেদি যদি আমি ৰশ্মি এনেকে পঠাও কি হ'ব এই ৰশ্মিডাল ইয়াতে খুন্দা খাই অৰ্থাৎ অৱতল দাপনত খুন্দা খাই প্ৰতিফলন ঘটি এই একে পথেদি ঘূৰি আহিব এনেকে অৰ্থাৎ এইফালে গৈ ইয়াতে খুন্দা খাই এনেকে ঘূৰি আহিব বা আমি যদি এইফালৰ পৰা টানো একে হ'ব এনেকে সাপোজ এইফালে গৈছে ইয়াতে খুন্দা এইফালৰ পৰা গৈছে ইয়াতে খুন্দা খাই ই এনেকে ৰিটাৰ্ণ হৈ ঘূৰি আহিছে অৰ্থাৎ একে পথেদি কি হ'ব ঘূৰি আহিব তো তোমালোকে এই 4 নম্বৰ নিয়ম লৈকে তোমালোকে ভালদৰে মনত ৰাখিবা এই 4টা নিয়ম হলে তোমালোকে চিত্ৰকেইটা আঁকিব পাৰিবা আৰু ৰশ্মি চিত্ৰ অংকনত আমি এইকেইটা বস্তুৰ বিষয়ে জানিব লাগিব প্ৰথম হল লক্ষ্যবস্তুক আমি এ বিৰে বুজাম ঠিক আছে প্ৰতিবিম্বক আমি এ ডেশ বি ডেশেৰে বুজাম ইটো মই ওলটাকে দিছো কিয় দিছো এতিয়া আমি ছবিটো আঁকিলে তোমালোকে গম পাবা সৎ প্ৰতিবিম্ব অৰ্থাৎ দাপনৰ সম্মুখত যদি ৰশ্মিবিলাক কটাকটি কৰে এনেকে ডাইৰেক্ট ৰশ্মিডাল যদি কটাকটি কৰে সৎ প্ৰতিবিম্ব ঠিক আছে দাপনৰ পিছফালে হলে অসৎ প্ৰতিবিম্ব যত আমি ডেশ চিনেৰে ৰেখা কেইডাল বুজাম হেইটোত কি হ'ব অসৎ প্ৰতিবিম্ব গঠন হ'ব আৰু এই প্ৰতিফলনৰ পিছত এনেকে যদি ৰশ্মি কটাকটি কৰে যোনটো ঠাইত তাতে সৎ প্ৰতিবিম্ব গঠন হ'ব প্ৰতিফলনৰ পিছত যদি ডেশ হৈ পেলাই এনেকে ৰেখা দুডাল কটাকটি হয় হেইটোত অসৎ প্ৰতিবিম্ব গঠন হ'ব তো এতিয়া ৰশ্মি চিত্ৰৰ প্ৰথম তুমি কোৱেশ্চন হিচাপত দিছো প্ৰশ্ন হিচাপত দিছো যে অৱতল দাপনৰ লক্ষ্যবস্তু চিৰ পৰা বাহিৰত ৰাখিলে গঠন হোৱা প্ৰতিবিম্বৰ অৱস্থান আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা ঠিক আছে তো এই তিনিটা তোমালোকক বস্তু উলাব দিব যেতিয়া আমি ৰশ্মি চিত্ৰ আঁকো তেতিয়া তো প্ৰতিবিম্বৰ অৱস্থান মানে প্ৰতিবিম্বটো ক'ত গঠন হৈছে আকাৰ অৰ্থাৎ প্ৰতিবিম্বটো কিমান ডাঙৰ নে সৰু হৈছে আৰু প্ৰকৃতি হত নে অসৎ প্ৰকৃতিটো হত নে অসৎ আহিব আকাৰটোত আমি কি লিখিম যদি ডাঙৰ হয় লক্ষ্যবস্তুতকে প্ৰতিবিম্বটো তেতিয়াহলে বিবৰ্ধিত লিখিম আৰু সৰু হলে লিখিম সংকুচিত তাৰপিছত প্ৰতিবিম্বৰ অৱস্থানটো আমি চিৰ পৰা বাহিৰত নে এফ আৰু চিৰ মাজত ক'ত গঠন হৈছে হেতু আমি লিখিব লাগিব তো প্ৰথমে আমি চিত্ৰটো আঁকি লওঁ
তো ইয়াতে প্ৰথমে তোমালোকক কৈছে যে লক্ষ্যবস্তু অৰ্থাৎ মই অলপ আগতে দিয়া যোনটো এ বি এই বস্তুটো তোমালোকে ৰাখিব লাগিব অৰ্থাৎ এ বি লক্ষ্যবস্তুটো ৰাখিব লাগিব তো চিৰ পৰা বাহিৰত তাৰ মানে চিৰ পৰা অকণমান আঁতৰত তোমালোকে মুখ্য অক্ষৰডালত টানি পেলাই ইয়াতে এ বিটো ৰাখি দিবা এয়া চিৰ পৰা আঁতৰত অৰ্থাৎ চিৰ পৰা অকণমান আগত তোমালোকে এ বিটো ৰাখি দিবা এইটো লক্ষ্যবস্তু তো লক্ষ্যবস্তুটো ক'ত ৰাখিব কয় চিৰ পৰা আঁতৰত ইয়াতে যদি চিত কয় ইয়াতে ৰাখিম যদি এফত কয় এফত ৰাখিম চি আৰু এফৰ মাজত হ'লে এনেকৈ মাজত আমি এ বিটো ৰাখি দিম ঠিক আছে এইটো হ'ল আমাৰ ফাৰ্ষ্ট কাম য'ত আমি লক্ষ্যবস্তুটো বহুৱাই ল'ম চিৰ বাহিৰত ৰাখিলে গঠন হোৱা প্ৰতিবিম্বৰ অৱস্থান তো এতিয়া আমি এই ৰাখাৰ পিছত আমি দুডাল ৰশ্মি পঠাব লাগিব মই কৈছিলোঁ যে দুডাল ৰশ্মি আমি ৰশ্মি চিত্ৰ অংকন কৰাত ব্যৱহাৰ কৰিম তো প্ৰথম ৰশ্মিডাল কি কৰিম আমি এই মুখ্য অক্ষৰ সমান্তৰালভাৱে টানিম এনেকৈ এই এ পইণ্টৰ পৰা এনেকৈ মুখ্য অক্ষৰ সমান্তৰালভাৱে এনেকৈ টানি ল'ম ঠিক আছে তোমালোকে স্কেল ব্যৱহাৰ কৰিবা তো টানাৰ পিছত কি হ'ব আমি নিয়মত পাইছিলোঁ যে মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি কাৰ মাজেৰে যায় এফৰ মাজেৰে যায় তো আমি প্ৰথম ৰশ্মিডাল কি কৰিলোঁ মুখ্য অক্ষৰ সমান্তৰাল লৈ পেলাই কি কৰিলোঁ এফৰ মাজেৰে এনেকৈ পঠিয়াই দিলোঁ ইয়াৰ পিছত কি পাইছিলোঁ আমি ছেকেণ্ড ৰশ্মিডাল আমি কি কৰিম এফৰ মাজেৰে যোৱা ৰশ্মি ঠিক আছে এফৰ মাজেৰে যোৱা ৰশ্মিডাল ঠিক আছে এফৰ মাজেৰে যোৱা ৰশ্মিডাল প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালভাৱে যায় অৰ্থাৎ মুখ্য অক্ষৰ সমান্তৰালকৈ আমি এইটো এনেকৈ টানি দিম তো তোমালোকে স্কেল ব্যৱহাৰ কৰিবা তেতিয়া সমানকৈ তোমালোকৰ আহিব চি আৰু পিৰ মাজত এফ ল'বা মই আগতে কৈছোঁ সেইটো আৰু চিৰ আঁতৰত আমি এইটো ৰাখি এনেকৈ এতিয়া টানিলোঁ তো এতিয়া আমাৰ ক'ত গঠন হ'ল ঠিক এইখিনিত আমাৰ এইটো গঠন হ'ল ইয়াতে আমি আঁচডাল টানি দিম মুখ্য অক্ষৰ ওপৰত এইটো থাকিব আৰু মুখ্য অক্ষৰ তলত এইটো য'ত প্ৰতিফলিত ৰশ্মি দুডাল কটাকটি কৰিব এইটো পইণ্টত কটাকটি কৰিছে এইটোৱে হ'ব কিহৰ স্থান প্ৰতিবিম্বৰ অৱস্থান অৰ্থাৎ প্ৰতিবিম্বটো গঠন হ'ব ইয়াতে এইয়া এই প্ৰতিফলিত ৰশ্মি দুডাল ইয়াতে কটাকটি কৰিছে নহয় এই পইণ্টটো হ'ব কি আমাৰ প্ৰতিবিম্বৰ অৱস্থান আৰু এই প্ৰতিবিম্বৰ অৱস্থান অৰ্থাৎ মুখ্য অক্ষৰ পৰা আমি আঁচডাল এনেকৈ টানিম কাৰ চিনটো তেতিয়া এনেকৈ ওলটাকৈ হ'ব ওলটা কি হৈছে কাৰণ মুখ্য অক্ষৰ তলৰ পিনে আহিছে সেইকাৰণে কাৰ চিনডাল ওলটাকৈ আহিব যদি মুখ্য অক্ষৰ ওপৰত থাকিল হৈ এইটোৰ তেতিয়াহ'লে এনেকৈ চিধাকৈ এনেকৈ থাকিল এইটো ইয়াত এনেকৈ আহিব এ ডেছ বি ডেছ হ'ব যদি ওপৰত কটাকটি কৰিল হৈ প্ৰতিফলিত ৰশ্মি দুডাল তো চোৱা প্ৰথম ৰশ্মি মুখ্য অক্ষৰ সমান্তৰাল কাৰ মাজেৰে যাব এফৰ মাজেৰে ছেকেণ্ডডাল গৈছে এফৰ মাজেৰে গৈ কি হৈছে মুখ্য অক্ষৰ সমান্তৰাল হৈ এনেকৈ গুচি আহিছে তো এই যোনটো বিন্দুত কটাকটি কৰিছে প্ৰতিফলিত ৰশ্মি তাতে প্ৰতিবিম্বৰ গঠন হৈছে তো এতিয়া আমি প্ৰথমে লিখিব লাগে প্ৰতিবিম্বৰ অৱস্থান এতিয়া আমি প্ৰতিবিম্বৰ অৱস্থান ক'ত হৈছে সেইটো আমি লিখিম তো ইয়াতে যদি চাওঁ আমি কি হৈছে চি আৰু এফৰ মাজত এইটো গঠন হৈছে চি হোৱা নাই তো চিৰ পৰা ইয়াতে হৈছে তাৰমানে চি আৰু এফৰ কি হ'ব এইটো মাজত প্ৰতিবিম্বৰ অৱস্থান চি আৰু আমি লিখিব লাগিব এফৰ মাজত আমি লিখিম চি আৰু এফৰ মাজত আমাৰ তাৰপিছত কি ওলাব দিছে প্ৰতিবিম্বৰ আকাৰ তো প্ৰতিবিম্বৰ আকাৰ ওলাব লাগিলে তোমালোকে এইটো জুখি চাব লাগিব এইটো তোমালোকে কিমান লোৱা 1 ল'ব পাৰা 1 সেণ্টিমিটাৰ বা 2 সেণ্টিমিটাৰ ল'ব পাৰা এইটো সুবিধা পাকে কিন্তু এনেকৈ নলাবা যাতে ইয়াৰ বাহিৰত গুচি যায় এইটো এনেকৈ নলাবা বেছি ডাঙৰকৈ তো এইটোৰ যাতে ভিতৰতে থাকে সেইটো সেনেকৈ ল'বা এ বি তো এতিয়া যদি এইটো তোমালোকে জোখা স্কেলেৰে ঠিক আছে এইটো যদি জুখি পেলাই এইটো জিখা তোমালোকে কি পাবা সৰু পাবা এইটো প্ৰতিবিম্বটো অৰ্থাৎ এই হাইটটো উচ্চতাটো আকাৰটো ঠিক আছে এইটো আমি আকাৰ বুলি ক'ম এইটো আকাৰ তো এইটো তোমালোকে জুখিবা স্কেলেৰে সম্পূৰ্ণকৈ ড্ৰ কৰাৰ পিছত আকাৰ পিছত ধৰা এইটো জুখিবা এইটো তোমালোকে কি পাবা ইটোতকৈ সৰু পাবা এইটো যদি 2 সেণ্টিমিটাৰ ৰাখিছে এইটো 1.76 এনেকুৱা পাবা তো তেতিয়াহ'লে আমি কি লিখিম প্ৰতিবিম্বৰ আকাৰ সৰু হ'লে কি লিখিম আমি সংকুচিত তেতিয়াহ'লে আমি প্ৰতিবিম্বৰ আকাৰ পালোঁ সংকুচিত এতিয়া আমাক শেষৰটো লাগে প্ৰতিবিম্বৰ প্ৰকৃতি এতিয়া প্ৰতিবিম্বৰ প্ৰকৃতিটো কি হ'ব মই কৈছোঁ যে যেতিয়া এই ৰশ্মি কেইডাল ডাইৰেক্টলি কটাকটি কৰিব অৰ্থাৎ দাপনখনৰ সন্মুখত কটাকটি কৰিব এইখন দাপন হয় ইখনৰ ইয়াৰ সন্মুখত কটাকটি কৰিছেনে নাই তেতিয়াহ'লে কি হ'ব হদ আৰু অলতা কিয় কৈছে এইটো যিহেতু ওলটি গৈছে এ ডেছ বি ডেছ সেইকাৰণে আমি হদ আৰু কি ক'ম অলতা ক'ম তো সদায় তোমালোকে মনত ৰাখিবা যদি প্ৰতিবিম্বটো দাপনৰ সন্মুখত হয় তেতিয়াহ'লে কি হ'ব সদায় হদ আৰু অলতা আমি পালোঁ প্ৰতিবিম্বৰ প্ৰকৃতি তেতিয়াহ'লে হদ আৰু অলতা এতিয়া আমি চাম অৱতল দাপনৰ লক্ষ্যবস্তু চি আৰু এফৰ মাজত ৰাখিলে গঠন হোৱা প্ৰতিবিম্বৰ অৱস্থান আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা ঠিক আছে এতিয়া আমি ক'ত ৰাখিম চি আৰু এফত অৰ্থাৎ যোনটো আমাৰ এ বি থাকিব এই এ বিটো আমি ক'ত ৰাখিম চি আৰু এফৰ মাজত তো তোমালোকে যিকোনো এঠাইত এনেকৈ এ আৰু বিটো বহাই দিবা ঠিক আছে তাৰপিছত
এই একে ধৰণৰে নিয়ম আমি প্ৰথমটো যেনেকৈ কৰিলোঁ ইয়াতো একে ধৰণে কৰিম। মুখ্য অক্ষৰ সমান্তৰাল এডাল এনেকৈ ৰশ্মি টানিম আমি। সেই ৰশ্মিডাল কাৰ মাজেৰে যাব? এফৰ মাজেৰে যাব এনেকৈ। এডাল ফাৰ্ষ্ট ৰশ্মি এনেকৈ নিব লাগিব। ছেকেণ্ড ৰশ্মিডাল নিব লাগিব আমি এফৰ মাজেৰে। তো তোমালোকে এনেকৈ এফৰ মাজেৰে এনেকৈ টানি দিয়া। টানি পেলাই কি কৰা? এনেকৈ এইটো মুখ্য অক্ষৰ সমান্তৰাল এনেকৈ এইটো টানি দিয়া। ঠিক আছে? তো টানি দিয়াৰ লগে লগে তোমালোকৰ ক'ত কটাকটি কৰিব তোমালোকে চাবা ভালদৰে। চিৰ পৰা অকণমান বাহিৰত এনেকৈ কটাকটি কৰিব। তো এনেকৈ এইটো টানি দিবা আৰু এইটো কি হ'ব তেতিয়াহ'লে? এ ডেছ বি ডেছ। তো এইটো হ'ল আমাৰ ৰশ্মি চিত্ৰ। এতিয়া ইয়াৰ পৰা আমি কি ওলাব লাগে? প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি। তো সেই তিনিটা ওলাব লাগিল আমি। তো আমি প্ৰথমে ওলাব লাগিল প্ৰতিবিম্বৰ অৱস্থান। এতিয়া তোমালোকে ভাবা প্ৰতিবিম্বটো ক'ত গঠন হৈছে? চিৰ পৰা অকণমান কি আঁতৰত। তো আমি কি লিখিম? চিৰ পৰা আঁতৰত। এতিয়া আমি ওলাব লাগে প্ৰতিবিম্বৰ আকাৰ। তো প্ৰতিবিম্ব আকাৰ আমি কেনেকৈ উলিয়াম? এ বিটোক মিলাই চাম এ ডেছ বি ডেছেৰে। তো ইয়াতে আমি এনেও দেখিছোঁ যে এ বিতকৈ এ ডেছ বি ডেছটো কি হৈছে? ডাঙৰ হৈছে। তো আমি ডাঙৰ হ'লে বিজ্ঞানৰ ভাষাত কি লিখিম? বিবৰ্ধিত। এতিয়া আৰু এটা আমি উলিয়াব লাগিল প্ৰতিবিম্বৰ প্ৰকৃতি। প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব? দাপোনখনৰ সন্মুখত কটাকটি কৰিছে। ঠিক আছে, তেতিয়াহ'লে আমি কি লিখিম? হত আৰু যিহেতু এইটো ওলটি গৈছে কাৰচিনডাল এইটো লক্ষ্যবস্তু এনেকৈ আছে, এই কাৰডাল এনেকৈ ওলটি গৈছে এ ডেছ বি ডেছ হৈছে। তো ওলটি যোৱা মানে আমি লিখিম হত আৰু ওলটা। তো এইটো হ'ল আমাৰ চি আৰু এফৰ মাজত ৰাখিলে প্ৰতিবিম্বৰ অৱস্থান, প্ৰকৃতি আৰু কি আকাৰ। এতিয়া আমি চাম অৱতল দাপোনৰ লক্ষ্যবস্তু মুখ্য ফোকাছ অৰ্থাৎ এফত ৰাখিলে গঠন হোৱা প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি। ঠিক আছে? তো এতিয়া আমাৰ ক'ত ৰাখিব লাগিব? এ বি লক্ষ্যবস্তুটো এফত ৰাখিব লাগিব। তো ইয়াতে ৰাখিব লাগিব। তো ইয়াতে আমি ইয়াতে ৰাখিলোঁ এ বি লক্ষ্যবস্তুটো ইয়াতে ৰাখিলোঁ। তো আগতে আমি যেনেকৈ দুডাল ৰশ্মি পাৰ কৰাইছোঁ সেনেকৈ আমি দুডাল ৰশ্মি ইয়াৰ মাজেৰে পাৰ কৰাম। প্ৰথমে আমি মুখ্য অক্ষৰ সমান্তৰাল এডাল লৈছোঁ। কাৰ মাজেৰে যাব? এফৰ মাজেৰে এনেকৈ গুচি যাব। তোমালোকে স্কেল ব্যৱহাৰ কৰিবা, মই আগতেও কৈছোঁ। মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি এফৰ মাজেৰে যাব আৰু এডাল ৰশ্মি আমি প্ৰথম এইটো হ'ল কি এফৰ মাজেৰে। ঠিক আছে, কিন্তু ইয়াতে কি হয়? এফত আমি পঠাব নোৱাৰোঁ ৰশ্মিডাল। ঠিক আছে, এই এফৰ মাজেৰে আমি পঠাব নোৱাৰোঁ। ইয়াৰ আগতে আমি কি কৰিছিলোঁ? এডাল ৰশ্মি মুখ্য অক্ষৰ মাজেৰে নি এফৰ মাজেৰে নিছিলোঁ আৰু এডাল এনেকৈ এফৰ মাজেৰে আমি লৈ গৈছিলোঁ। ঠিক আছে, এতিয়া এই পইণ্টৰ পৰা আমি এফৰ মাজেৰে ৰশ্মিডাল নিব নোৱাৰোঁ। তো আমি কি কৰিম তেতিয়া? এই চিৰ মাজেৰে লৈ যাম। ঠিক আছে, চিৰ মাজেৰে এই পইণ্টৰ পৰা এনেকৈ আমি চিৰ মাজেৰে লৈ যাম আৰু চিৰ মাজেৰে নি আমি এইটো এনেকৈ ইয়াতে দাপনখনত কি হ'ব? দাপনখনত প্ৰতিফলন কৰোৱা। চিৰ মাজেৰে ৰশ্মিডাল পাৰ কৰালে কি হয়? প্ৰতিফলনৰ পিছত ইয়াতে দাপনখনত প্ৰতিফলন হোৱাৰ পিছত ই একে পথেৰে উভতি আহে। ঠিক আছে, তো এই কি হ'ব? এনেকৈ গুচি যাব। তো এতিয়া তোমালোকে যেতিয়া চাবা যে ইয়াতে ৰশ্মিডাল কটাকটি কৰা নাই। ঠিক আছে, কটাকটি কৰা নাই মানে আমি যদি এনেকৈ বঢ়াই গৈ থাকোঁ এই ৰশ্মি দুডাল এইফালে কৰবাত কটাকটি কৰিব, অৰ্থাৎ আমি এই ছবিটো আঁকিব নোৱাৰোঁ সম্পূৰ্ণকৈ। ঠিক আছে, এই যোনটো প্ৰতিফলিত ৰশ্মি এইকেইডাল এনেকৈ কৰবাত যাই পেলাই লগ হ'ব, অৰ্থাৎ অসীমত কি হ'ব? লগ হ'ব। এতিয়া যদি আমি চাওঁ প্ৰতিবিম্বৰ অৱস্থান আমি কি ইয়াতে নাপাম, ক'ত পাম? আমি অসীমত পাম। তো আমি প্ৰতিবিম্বৰ অৱস্থান কি লিখিব লাগিব? এই ক্ষেত্ৰত অসীমত। প্ৰতিবিম্বৰ অৱস্থান অসীমত, অৰ্থাৎ আমি ইয়াতে আঁকিব নোৱাৰোঁ, এইটো বহুত দূৰত কৰবাত লগ লাগিব। ঠিক আছে, এতিয়া প্ৰতিবিম্বৰ আকাৰটো কিমান হ'ব? কিমান ডাঙৰ হ'ব? তো আকাৰটো আমি যদি চাওঁ এনেকৈ, এতিয়া যদি আমি দীঘলকৈ টানি দি চোৱা তোমালোকে এনেকৈ কৰবাত কটাকটি কৰিব, য'ত কটাকটি কৰিব ধৰা হ'ল মই ইয়াতে কটাকটি কৰাইছোঁ তোমালোক বুজোৱাৰ কাৰণে। ইয়াতে কটাকটি কৰিলে তোমালোকে চোৱা এইটো এ ডেছ, এইটো বি ডেছ। ঠিক আছে, তো এনেকৈ যদি চোৱা তোমালোকে যিমান দূৰত যাব প্ৰতিবিম্বটোৰ আকাৰ সিমানেই ডাঙৰ হ'ব, অৰ্থাৎ কি হ'ব? প্ৰতিবিম্বৰ আকাৰ আমি লিখিম অতি বিবৰ্ধিত। আমি প্ৰতিবিম্বৰ আকাৰ লিখিব লাগিব কি? অতি বিবৰ্ধিত। তো মনত ৰাখিবা অতি বিবৰ্ধিত কি হ'ব? কাৰণ ইহঁতে অসীমত লগ লাগিব। অসীমত লগ লাগিলে, অসীমত যেতিয়া লগ লাগিব তেতিয়া প্ৰতিবিম্বৰ আকাৰটো হ'ব অতি বিবৰ্ধিত। ঠিক আছে, তোমালোকে মনত ৰাখিবা। প্ৰতিবিম্বৰ প্ৰকৃতি কি হয়? মই কৈছোঁ যে এই ৰশ্মি দুডাল ইপিনে কৰবাত কটাকটি কৰিব। ঠিক আছে, তেতিয়াহ'লে প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব? হত আৰু ওলটা। এতিয়া আমি চাম লক্ষ্যবস্তু পি আৰু এফৰ মাজত ৰাখিলে। ঠিক আছে, পি আৰু এফৰ মাজত আমি লক্ষ্যবস্তুটো ৰাখিব লাগিব। এতিয়া এই বিটো ইয়াতে ৰাখিব লাগিব। ঠিক আছে, তো তোমালোকে এইটো আঁকিবা আগৰ দৰে একে। পি আৰু চি তাৰ মাজত আমি ল'ম এফ মধ্যবিন্দু।
ঠিক আছে এতিয়া আমি ইয়াতে লক্ষ্যবস্তুটো ৰাখিছো এ বি তো আগৰ নিচিনাকে আমি দুডাল ৰশ্মি ইয়াতো পাৰ কৰাম তো কেনেকে কৰিম প্ৰথমে মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি কাৰ মাজেৰে যাব এফৰ মাজেৰে যাব এনেকে তোমালোকে মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মিডাল এনেকে এফৰ মাজেৰে পাৰ কৰিবা যোনটো আমি প্ৰতিটো চিত্ৰতে কৰিছো ড্ৰ কৰিছো এনেকে যেটো আমি প্ৰত্যেকটো ছবিতে আঁকিছো ঠিক আছে এতিয়া আমি এই ৰশ্মিডাল এফৰ মাজেৰে এনেকে নিব নোৱাৰো ঠিক আছে আমি এতিয়া এফৰ মাজেৰে এটো নিনিও তো যদি আমি এফৰ মাজেৰে নিনিও সেকেন্ড ৰশ্মিডাল প্ৰথম ৰশ্মি আমি কি কৰো সদায় মুখ্য অক্ষৰ সমান্তৰাল নি এফৰ মাজেৰে নিও আৰু যোনটো সেকেন্ড আছিল ইয়াৰ আগৰ চিত্ৰবোৰত তাৰ মাজেৰে ছিল আমি এফৰ মাজেৰে এনেকে লৈ গৈছিলো কিন্তু ইয়াতে আমি এফৰ মাজেৰে এনেকে লৈ যাব নোৱাৰো ঠিক আছে তো আমি কি কৰিম কিন্তু এফ সি মাজেৰে লৈ যাম সিৰ মাজেৰে কেনেকে লৈ যাম এনেকে আমি সিৰ মাজেৰে দ্বিতীয় ৰশ্মিডাল লৈ যাম আৰু সিৰ মাজেৰে নিলে কি হয় প্ৰতিফলনৰ পিছত আকৌ আমাৰ প্ৰথম ৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰাল এনেকে আহিল আৰু দ্বিতীয় ৰশ্মিডাল আমি সিৰ মাজেৰে লৈ গৈ দাপনক প্ৰতিফলন হোৱাৰ পিছত কি আকৌ একে ৰাস্তাৰে কি আহিব ঘূৰি আহিব ঠিক আছে তো এতিয়া তোমালোকে এইফালে চোৱা এইফালে এই দুডাল ৰশ্মি কটাকটি কৰাৰ কিবা সম্ভাৱনা আছে নেকি সম্ভাৱনা নাই ইহঁতে নাকাটে কেতিয়াও তো ইহঁতে এনেকে আঁতৰি যাব এডাল ৰশ্মি আনডালৰ পৰা আঁতৰি যাব কিন্তু এইফালে চোৱা এইফালে সংযোগ হোৱাৰ অৰ্থাৎ কটাকটি হোৱাৰ কি আছে চান্স আছে তো কি কৰিব লাগিব আমি এনেকে এইটো যেহেতু মই কৈছিলো আগতে যে দাপনৰ পিছফাল হলে তোমালোকে ডট ডট চিন দিব লাগিব এনেকে ডট ডট চিন দি পেলাই এইটো টানিব লাগিব তো টানাৰ পিছত তোমালোকে চাবা এটা বিন্দু দিশতে কটাকটি কৰিব আৰু আমি জানো যে যত কটাকটি কৰে তাতে কি হয় গঠন হয় প্ৰতিবিম্বৰ গঠন হয় এবাৰ আমি কার চিনটো এনেকে দিম কাৰণ এবাৰ মুখ্য অক্ষৰ ওপৰত আহিছে ঠিক আছে প্ৰতিবিম্বটো তো এইটো হল এ ডেশ বি ডেশ তো এই ক্ষেত্ৰত চোৱা এতিয়ালৈকে আমি যিমানবিলাক ছবি চাইছো ৰশ্মি চিত্ৰ চাইছো কোনো এটাতে এনেকে কটাকটি হোৱা নাই পিছফালে ঠিক আছে কিন্তু এই চিত্ৰটো তোমালোকৰ এই পিছফালে এনেকে কটাকটি কৰিব অৰ্থাৎ দাপনখনৰ পিছফালে আৰু এইটো আমি ডট ডট দি পেলাই আঁকিব লাগিব ঠিক আছে এতিয়া তোমালোকে প্ৰতিবিম্বৰ অৱস্থান কি লিখিবা দাপনখনৰ কি লিখিম আমি পিছফাল অৰ্থাৎ দাপনখনৰ পিছফালে কি হৈছে প্ৰতিবিম্বটো গঠন হৈছে দাপনৰ পিছফালে ঠিক আছে এতিয়া আকাৰ প্ৰতিবিম্বৰ ইটো চোৱা তোমালোকে এ বিটো চোৱা আৰু এ ডেশ বি ডেশটো চোৱা তো এ বিতকে এইটো ডাঙৰ হৈছে নাই এ ডেশ বি ডেশটো তো এ ডেশ বি ডেশটো এ বিতকে ডাঙৰ হৈছে তো আমি কি লিখিব লাগিব বিবৰ্ধিত এতিয়া প্ৰকৃতি কি আহিল প্ৰতিবিম্বৰ প্ৰকৃতি তো মই আগতে কৈছো যদি বোলে দাপনৰ পিছফালে কটাকটি কৰে ৰশ্মি দুডাল তেতিয়াহলে কি গঠন হয় অখত প্ৰতিবিম্ব আৰু অখত প্ৰতিবিম্ব হলে তাৰ লগত কি থাকিব থিয় যেহেতু থিয় হৈছে তোৰ ফালে নহয় এইটো এই এ বিটো যদি এই তলৰ পিনে হলে তেতিয়াহলে ওলটা বুলি ক'লো হয় আমি কিন্তু এ বিটো এতিয়া মুখ্য অক্ষৰ ওপৰত আহিছে ঠিক আছে থিয় কি আহিছে তো আমি কি লিখিম অখত আৰু থিয় তো এইকেইটা আমি অবতল দাপনৰ কি আঁকিলো এতিয়া ৰশ্মি চিত্ৰ আঁকিলো ইয়াৰ পিছত আমি কি চাম উত্তল দাপনৰ ৰশ্মি চিত্ৰ চাম তো তোমালোকে ভিডিঅ'সমূহ চাই থাকিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা যাতে আন ছাত্ৰ ছাত্ৰীসকলেও ভিডিঅ'সমূহ চাব পাৰে